বটদ্ৰৰ বটমাৰীত দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি। খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষক তথা সমাজকৰ্মী মনোৱাৰ হুছেইন ফৰুকী। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বাটমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অষ্টম বাৰ্ষিক দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষক তথা সমাজকৰ্মী মনোৱাৰ হুছেইন ফাৰুকে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উক্ত আকৰ্ষণীয় খেলখনত গুজৰাট ভলীবল দলে বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই আকৰ্ষণীয় খেলখনত উপস্থিত থাকে বিজেপি নেতা সুৰেশ বৰা, ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰ, সমাজসেৱক তথা FGI গ্ৰুপৰ স্বত্বাধিকাৰী চিৰাজুদ্দিন আহমেদ, চিকিৎসক আৰু সমাজসেৱক আনোৱাৰ হুছেইন, সমাজসেৱক আব্দুল মালিকৰ লগতে কেইবা সহস্ৰাধিক খেলপ্ৰেমিক ৰাইজৰ উপস্থিতিত ৰোমাঞ্চকৰ খেলখনৰ সমাপ্তি ঘটে। বটদ্ৰৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট। মামাৰ লগত সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰি পুনৰ সকলোলৈকে শুভেচ্ছা জনাই আজিৰ খেলৰ শুভ ঘোষণা কৰি মোৰ বক্তব্য সামৰণি ধন্যবাদ। বহুত ভাল লাগিছে। আমাৰ ঢিং সমষ্টিৰ নিচিনা এনেকুৱা পিছপৰা অঞ্চলত আপুনি দেখিছে ইমান ধুনীয়া ধুনীয়াকৈ যিখিনি এৰেঞ্জমেণ্ট কৰিছে, বিশেষকৈ আমাৰ বাটামাৰী আঞ্চলিক ক্ৰীড়া সন্থাক মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই চমুকৈ ক'বলৈ হ'লে মই এতিয়া বিজেপি চৰকাৰ যিটো চলি আছে, চৰকাৰক আমি অনুৰোধ কৰিম যাতে আমাৰ বাটামাৰীত এখন মিনি ষ্টেডিয়াম বনাই দিয়ে। আজিৰ পৰিৱেশটো আপুনি চাইছে, একেবাৰে কম সা সৰঞ্জাম দি ইমান ধুনীয়াকৈ তেওঁলোকে অনুষ্ঠানটো কৰিছে। কমিটিৰ সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই খুব ভাল লাগিছে। মই অলপ আগত উদ্বোধনী অনুষ্ঠানতো মই বক্তব্য ৰাখিছোঁ। মই প্ৰথমতে ধন্যবাদ দিম আমাৰ এই খেলখনৰ আৰু আমাৰ যি বাটমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ইকৰামুল হুছেইন চৰকাৰ ডাঙৰীয়া। তেখেতে এনেকুৱা এটা পৰিৱেশ কৰিছে ইয়াতে। চাওক, আপুনি কেমেৰাত গমো পাব, মানে এখন আচলতে ইনডোৰ ষ্টেডিয়ামৰ নিচিনা লাগিছে। হোলী খেল পাতিছে দিবানৈশ, ৰাতি লাইট জ্বলাই এনেকুৱা ভিতৰুৱা অঞ্চলত তাত ধৰি লওক এনেকৈ ৰাইজক খেল দেখুৱাটো আচৰিত কথা ক'বলৈ গ'লে। আৰু দৰ্শকো দেখিছে নাই, একদম মানে পেক বুলি যিটো কয় আৰু পেক হৈ আছে, ইমান মানুহ। আৰু চাওক, এতিয়া ৰাতি প্ৰায় 9:30 হৈছে আৰু ঠাণ্ডাও আছে। এইকেইদিন অৱশ্যে ঠাণ্ডাটো বেছি, নিয়ৰো পৰি আছে। তাৰ মাজতো ৰাইজ দেখিছে নে কিমান ইজনৰ গাত সিজন লাগি বহি আছে, জেগা নাই আৰু ইণ্টাৰেষ্টিং কথা, এই গেলেৰীটো যে আপুনি দেখিছে, এইটো বাঁহেৰে বনোৱা গেলেৰী। বিশ্বকৰ্মা যে আমাৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মা আৰু ইঞ্জিনিয়াৰ ইয়াতেই আছে। ইমান সুন্দৰকৈ বনাইছে। বাহিৰত আপুনি এইটো ফুটেজটো দেখিলে মানুহে